বন্ধুসকল ইতিহাসৰ আৰু এটা ঘটনাপঞ্জী মই আপোনালোকক দেখিবলৈ ওলাইছোঁ। হয়, কানাই বৰশী বোৱা শিলালিপি। আপোনালোকে নিশ্চয় যিটো পঢ়িছে বা গম পায় যে কানাই বৰশী বোৱা শিলালিপি ইয়াতে 3খন শিলালিপি আছে, য'ত বহু শতিকাৰ কিছুমান ঘটনাপঞ্জীৰ ইয়াত বিৱৰণ আছে। আহকচোন কানাই বৰশী বোৱা শিলালিপিলৈ যাওঁ, তাৰ কি ভিতৰত ইতিহাসৰ সেই ঘটনাক্ৰমৰ সেই শিলালিপিবোৰৰ আমি চাবলৈ যাওঁ। আহক বন্ধুসকল, আমি কানাই বৰশী বোৱা শিলালিপিৰ ভিতৰ চলৈ সোমাই যাওঁ। এটা সুন্দৰ ঠাই, য'ত ইতিহাসৰ বহু ঘটনাপঞ্জীৰ সাক্ষী হৈ আছে এই কানাই বৰশী বোৱা শিলালিপি। বহু যুগৰ, বহু সহস্ৰ যুগৰ, হাজাৰ বছৰৰ ইয়াতে সাক্ষী আছে সেই শিলালিপিবোৰে। সুন্দৰ ঠাই, আপোনালোক আহিব পাৰে। ইতিহাসৰ বহু অজনা কথা ইয়াতে আপোনালোকে হয়তো বিচাৰি পাব পাৰে। সঁচাকৈ কানাই বৰশী বোৱা শিলালিপি, য'ত ভগৱান শ্ৰীকৃষ্ণই এই শিলটোতে বৰশী বোৱা বুলি কোৱা হয়। এই শিলটো কানাই বৰশী বোৱা শিলালিপি বুলি কয়। আহক বন্ধুসকল, এটা কথা কৈ থওঁ যে ব্ৰহ্মপুত্ৰ নদীটো এটা সময়ত এইটো উত্তৰ পাৰে আছিল, এটা সময়ত ইয়াৰ কাষেৰে বৈ গৈছিল, কিন্তু পিছলৈ যিটো ব্ৰহ্মপুত্ৰ নদীটো দক্ষিণ পাৰলৈ গুৱাহাটীলৈ বিস্তৃতি লাভ কৰিছিল। এটা কথা কৈ থওঁ যে এই কানাই বৰশী বোৱা শিলালিপিত 3খন শিলালিপি আছে। ইয়াতে 3টা ঘটনাপঞ্জীৰ ইয়াতে উল্লেখ আছে। প্ৰথম ঘটনা এটা উল্লেখ আছে যে 1206 খ্ৰীষ্টাব্দত সেই সময়ত তুৰস্কৰ যিটো ৰজা আছিল মহম্মদ ইবন বখতিয়াৰ, তেখেতে বংগ আৰু বিহাৰ জয় কৰি অসম অভিমুখে আহিছিল, আৰু সেই সময়ত কামৰূপৰ ৰজা পৃথুক অনুগ্ৰহ কৰিছিল যে তেওঁ এটা বিচাৰিছিল বাট এটা দেখুৱাবলৈ, তেওঁ তিব্বত জয় কৰিবলৈ আহিছিল। কিন্তু সেই সময়ত পৃথুৱে কৈছিল যে এইটো উপযুক্ত সময় নহয় যুদ্ধ কৰাৰ। কিন্তু ইয়াৰ কথা নামানি ইবন বখতিয়াৰে তিব্বতলৈ আগুৱাই গৈছিল, কিন্তু তেওঁ বিধ্বস্ত হৈ ঘূৰি আহোঁতে খঙতে পৃথুৱে যেতিয়া তেওঁৰ কথা নুশুনাত পৃথুৱে তেওঁক আগভেটি ধৰিছিল আৰু যুদ্ধ হৈছিল, আৰু ইয়াৰ পৰা ইবন বখতিয়াৰ সম্পূৰ্ণভাৱে পৰাজিত হৈ ধ্বংসপ্ৰাপ্ত হৈছিল। কিবা কৈ তেওঁ ইয়াৰ পৰা পলাই যাব লগা হৈছিল। আৰু এই সেই কথা ঘটনাপঞ্জী ইয়াতে লিখা আছে। সেই কথা ইবন বখতিয়াৰ সেই আক্ৰমণৰ কথা এখন শিলালিপিত লিখা আছে। বন্ধুসকল, আৰু এটা কথা, এইখন শিলালিপি আপুনি এইখন চাওক, মই ওপৰত এইটো দেখুৱাইছোঁ। ইয়াতেই লিখা আছে যে সেই সময়ত সৰাইঘাটৰ যুদ্ধৰ সময়ত যেতিয়া আহোম স্বৰ্গত চক্ৰধ্বজ সিংহই মোগলৰ সেনাপতি ছৈয়দ পিৰোজক বধ কৰি এটা গড় বন্ধোৱাৰ কথা ইয়াতে উল্লেখ আছে। এই শিলালিপিখনত উল্লেখ আছে। চাই লওক বন্ধুসকল, যিটো ইবন বখতিয়াৰ খিলিজীয়ে যিটো তুৰস্কৰ সেনাপতি, তেওঁ জয় কৰিবলৈ আহিছিল অসম, কিন্তু তেওঁ নোৱাৰি পলাই যাব লগা হৈছিল। বহুত সোণে তেওঁ ধ্বংস হৈছিল, এই ব্ৰহ্মপুত্ৰত ডুবি বহুত নিহত আছিল, আৰু ইয়াৰ পৰা পলাবৰ বাধ্য আছিল, য'ত পৃথুৱে আক্ৰমণ কৰি তেওঁক ইয়াতে বিধ্বস্ত কৰিছিল। এই কথা এই শিলালিপিত লিখা আছে, আপোনালোকে চাই লওক। কিছু অস্পষ্ট আছে কালৰ গতিত, আপোনালোকে চাই লওক। এই শিলালিপিয়ে বহু শতিকাৰ ইতিহাস ক'ব পাৰে। সঁচাকৈ এই কানাই বৰশী বোৱা শিলালিপি অসমৰ ইতিহাসত এটা যুগান্তকাৰী ঠাই হিচাপে চিৰদিন থাকিব। ধন্যবাদ। তো বন্ধুসকল, এই প্ৰকাণ্ড শিলটোৱে যুগান্তৰভাৱে ইয়াতে আছে। লগতে আৰু এটা কথা মই উল্লেখ কৰিব খোজোঁ যে আপোনালোকে ইয়াতে অনুমান কৰিব পাৰিব যে ব্ৰহ্মপুত্ৰ কোনপিনে আছিল। মই দেখুৱাই দিওঁ আপোনাক। এটা সময়ত সিপিনে আছিল, বৰ্তমান ইপিনে আছে আপোনাৰ যিটো দক্ষিণ পাৰে। ইয়াৰ পৰা অনুমান কৰিব পাৰি, মই যিটো কানাই বৰশী বোৱা শিলালিপিত যিটো শিল দেখা পাওঁ, ইয়াৰ নামনি কিছুমান বিল শিল দেখা পাব। ব্ৰহ্মপুত্ৰ ইটো পাৰে আছিল। এটা নিশ্চিতভাৱে ক'ব পাৰি যে ব্ৰহ্মপুত্ৰ উত্তৰ পাৰে আছিল এটা সময়ত, পিছলৈ দক্ষিণ পাৰে বিস্তৃতি লাভ কৰে। এই শিলালিপি বা আপোনাৰ এই পাহাৰৰ শিলৰ পৰা আপোনাক গম পাব, অনুমান কৰিব পাৰি যে ব্ৰহ্মপুত্ৰটো ইটো পাৰে আছিল। কালৰ গতিত ব্ৰহ্মপুত্ৰটো দক্ষিণ পাৰে বিস্তৃতি লাভ কৰে। সঁচাকৈ এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ এই কানাই বৰশী বোৱা শিলালিপিৰ। বিভিন্ন ভগ্নাৱশেষ বা শিল আছে ইয়াতে, বহু শতিকা, হাজাৰ বছৰীয়া ইতিহাস ইয়াতে দেখা পোৱা যায়। ধন্যবাদ। এই কানাই বৰশী বোৱা যিটো শিলালিপি, এই প্ৰকাণ্ড শিলটোৰ লগত লগ লাগি এটা গণেশ মন্দিৰ আছে, গণেশৰ মূৰ্তি আছে। আহকচোন আপোনালোক দেখুৱাই দিওঁ গণেশৰ মন্দিৰ আৰু মূৰ্তিটো। পাহাৰৰ শিলত এইটো কটা আছে।
এই প্ৰকাণ্ড শিলত অংকিত কৰা আছে গণেশ বাবাৰ এই শিলাৰ যিটো ভাস্কৰ্য এই গণেশজীৰ যিটো ভাস্কৰ্য মূৰ্তি তাৰ মূৰ্তিৰ ওপৰতে আৰু এখন শিলালিপি আছে মই আপোনালোকক দেখো নোৱাৰিলোঁ মই ভিতৰত প্ৰৱেশ কৰা নাই এইকাৰণে যে পূজাৰীও নাই বা ভালো নালাগে তাৰ ওপৰতো আৰু এখন শিলালিপি আছে ইয়াৰ পাঠৰদ্বাৰ মইতো নাজানোৱেই কি লিখা আছে হয়তো পূজাৰী ক'ব পাৰিলেহেঁতেন এই তিনিখন যিটো শিলালিপি ইয়াতে আছে তো বন্ধুসকল এই কানাই বৰশী বোৱা শিলালিপি মানুহে কয় যে এই শিলটোৰ ওপৰত বহিয়ে কানাই অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণই বৰশী বাইছিল ইয়াতেই লগতে ইতিহাসটো আপোনালোকক ক'লোৱেই মোৰ লগত এজন প্ৰত্যক্ষদৰ্শীৰ লগতে ইয়াৰ স্থানীয় ব্যক্তিজন আছে এই যি কানাই বৰশী বোৱা শিল এই কানাই বৰশী বোৱা শিলত এটা ভগৱান শ্ৰীকৃষ্ণৰ পদচিহ্ন আছিল বুলি তেখেতে কৈছে কি ক'ব দাদা পদচিহ্নটো কি হ'ল মই শুনামতে যেতিয়া নৰকাসুৰক বধিবৰ কাৰণে শ্ৰীকৃষ্ণ সত্যভামাৰ লগত আহিছিলে এতিয়া সত্যভামাৰ লগত আহোঁতে আচলতে সত্যভামা এজন জেদি আছিলে তেওঁ শ্ৰীকৃষ্ণৰতো ভাইজাটো 4গৰাকী আছিল তাৰ ভিতৰত সত্যভামা অলপ জেদি আছিলে সেইকাৰণে ক'লে যে শ্ৰীকৃষ্ণ ময়ো যাম তোমাৰ লগতে আহি যেনিবা এই যে আমাৰ উত্তৰ গুৱাহাটী যিটো য'ত নেকি আমাৰ অশ্বক্লান্ত তাতে এই সৈন্যসকলক ঘোঁৰাক দিছিলে অশ্ব মানে ঘোঁৰা ক্লান্ত মানে ভাগৰি পৰা অশ্বক্লান্ত এই 3 দিন মানে জিৰাই মানে তাক ঘোঁৰাক মানে জিৰণি দিছিলে তাৰ পৰা এই ব্ৰহ্মপুত্ৰৰ কিনাৰে মানে বৰশী বাইছিলে আৰু সেই মানে বৰশী বাই আহি এইখিনি জেগা পালেহি ইয়াতে মানে উঠি পেলাই এই যিটো শিল দেখিছে ইয়াতে উঠি পেলাই কৃষ্ণই বোলে বৰশী বাইছিলে সেইকাৰণে শিলালিপি লিখা আছিলে বোলে কানাই বৰশী শিল কিন্তু মানুহবিলাকৰ মানে মাজতে বিতৰ্ক হ'বৰ কাৰণে মানুহবিলাকে এতিয়া কি কৰিলে এই বস্তুটো বোলে নাইকিয়া কৰি দিলে আৰু এইখিনিতে এটা ভগৱান শ্ৰীকৃষ্ণৰ এটা পদচিহ্ন আছিলে বুলি কৈছিলে কিন্তু এই পদচিহ্নটো মই নিজ চকুৰে মই দেখিছিলোঁ আৰু শুনিছিলোঁ মানে নিজ মুখে নহয় নিজ চকুৰে কিন্তু উপায় নাই এতিয়া কি হৈ গ'ল নাজানো আৰু সেইখিনি আৰু কিন্তু যিমানে যি হওক শাস্ত্ৰত কৈছে বোলে হেৰি মাছ মাংস খাব কোনোবাই কয় আৰু মাছ মাংস খাব নাপায় নহয় মানে খাব নালাগে বুলিয়ে লিখা থাকে কৈছে গতিকে বিয়াহে কি ভুল কৰিলে বা হেৰিয়ে কি কৰিলে সেইখিনি আৰু আপোনাৰ ৰাইজে বিচাৰ কৰিব জয় শ্ৰীকৃষ্ণ সঁচাকৈ এটা কানাই বৰশী বোৱা শিলালিপি তো বন্ধুসকল মই ভিডিঅ'টো বেছি দীঘলে নকৰোঁ কানাই বৰশী বোৱা শিলালিপি আহিব নিশ্চয় এই কানাই বৰশী বোৱা শিলালিপিত আৰু ইতিহাসৰ বহু ঘটনাপঞ্জী আপোনালোকে মৰ্ম উপলব্ধি কৰিব পাৰিব আৰু ৰোমন্থন কৰিব পাৰিব শতিকাজোৰা বহু ঘটনাপঞ্জীৰ কিছু মানে কথা তে বন্ধুসকল মই ভিডিঅ'টো বেছি দীঘলে নকৰোঁ যদি ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তেতিয়াহ'লে পুনৰ নতুন ভিডিঅ'ত পাম আজিলৈ বিৰাম দিছোঁ ধন্যবাদ